ঐ তই তাৰ কি ঢাৰ খাই দিছ বে নাই নাই একো ঢাৰ খোৱা নাই ৰ পূজা মৰা নগেলো ক'ৰ পৰা আহিলে আমি তোকেই বিচাৰি আছিলো ইমান দিনৰ পৰা তই ক'ত আছিলি ইয়াতকৈ অলপ বেছিয়ে হ'ল ঘৰৰ পৰা ওলাব পৰা নাই আৰু খা কেলা কলে কলে বল সেইদিনা আমাৰ এইটো খবৰ লৈ আহো নহ'লে সি কিজানি আমাক বাদালা লৈ নেকি এনে আমি সৰু মানুহ ঐ তোৰ মনত আছেনে নাই মা বল যাও পংখে কি কৰি আছ বে দেখা নাই নেকি কি কৰি আছ ঐ বল আমাৰ লগত যাও ঐ ভেটলা সেইদিনা আমাৰ ঘৰটো বিষাই আছে নেকি নাই নাই হ'ব দে চলাচত ইমান খি ঢালিব নালাগে ঐ যি হল পাহৰি যা মাটিখিনি গটাইকেইটা ভগাই ল ঐ মাটিখিনি ভগাই লোৱাতকৈ তহঁতক দিয়াই ভাল দি দে তেতিয়াহ'লে ঐ তই মাটিখিনি আমাক এনে দিব নালাগে এয়া ল 20 টকা গাটো অলপ পাতল কৰি ল 20 টকা নহয় 25 টকা লাগিব দোকানত 5 টকা বাকী আছে মোৰ নিদিলে বেয়া কথা হ'ব আবে 5 টকা লাগে নাই যা ফুট হেদলা চা তো 5 টকা কি 5000 টকা দিম মাটিখিনি আমাক দিবিনে নাই ক নাই নাই 25 টকাই লাগিব মোক দিলে দিবি নিদিলে নাই দি 25 টকা কেনে লাগিল 25 টকা ভাই হা আৰু দিম নেকি ইয়াক নালাগে বল বল ঐ বস কি হল কোনে মাৰিলে বে নাই একো হোৱা নাই তিতা আৰু টেঙা কিবা দেখিলি নেকি নাই বস একো দেখা নাই গুড ঐ আমাৰ গেং ক'ত আছে মাটি লৈ আহ বস তাক মাতি দিও নেকি কাকৈ সেইদিনা যি কৈছিলো কি হ'ব বে যদি সিহঁতে মেকেঙক মাতি দিয়ে মেকেঙক হ'ল আৰু আমাৰ চালা সেইদিনা তাক মাৰি মই বেয়া কামে কৰিলোঁ কি হ'ব এতিয়া চিন্তা নকৰিবি মই আছো নহয় সিহঁতে মাৰিলে ইহঁতে আছে নহয় ফট মই কেনেকৈ মাৰি নাদে এতিয়াহে চটৰ পটৰ লগাইছে ইয়াকে মাৰিব দিবি এতিয়া চবে মোকে কবি মাৰ খোৱা টাইম আহিলতো পংখে মাৰিব দিয়া কাৰণেহে মাৰিছিলোঁ চাবে এই গেংলৈকে আমাক মাৰিব আহিছে তোৰ কি মাৰ খাই কিনে কি হেঁপা পলোৱা নাই নেকি তই আৰু মাৰ খাবা আহিলি ঐ তোৰ পিছত কোন এইটো চাও চাও